হেল্ল' গাইজ, কি খবৰ? এতিয়া আমি যাওঁ চাহপাত বাগানলৈ। এতিয়া চাহপাত ৰুই আছে, কেনেকৈ ৰুই আছে, কি কথা, এইবোৰ বিষয়ে আপোনালোকক অলপ ক'ম। এতিয়া চাই থাকক মোৰ ভিডিঅ'টো। ব'লক এতিয়া যাওঁ চাহ বাগানলৈ। এয়া গৈ আছোঁ চাহ বাগানলৈ। গাইজ চাওক, চাহ বাগানলৈ যাওঁতে এইজন আমাৰ যুৱক এজনে মধুৰিআম পাৰি আছে। এইটো চাওক, ইমান ডাঙৰ পকা মধুৰিআম এডাল। এইটো আপোনালোকে দেখিছে, আৰু বহুতো আছে পকা পকা মধুৰিআম। আপোনালোকে যদি খাবলৈ বিচাৰে তেতিয়া মোৰ কণ্টেক্ট নাম্বাৰটো আছে, কণ্টেক্ট কৰিব। ডেছক্ৰিপশ্যনত দিয়া হ'ব কণ্টেক্ট নাম্বাৰটো। এইজোপা মধুৰিআম আৰু এই নাৰিকল গছ এজোপা উঠি আছে। আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি থাকিব। এই নাৰিকলজোপা যেতিয়াই লাগিব ফাৰ্ষ্ট আপোনালোককে খুৱাম। সেই দেখিছে নহয় আপোনালোকে কিমান ডাঙৰ হৈছে, আৰু 1 বছৰৰ পিছতে লাগি যাব। আপোনালোকে 1 বছৰ অপেক্ষা কৰিব লাগিব নাৰিকল খাবৰ কাৰণে। এতিয়া ব'লক আমি যাওঁ চাহ বাগানলৈ। চাহ বাগান আজি দেখুৱাম, চাহ বাগানৰ বিষয়ে অলপ কিবা কিবি আপোনালোকে দেখিবলৈ পাব। এয়া আমাৰ অৰুণ মৰাং ডাঙৰীয়া দোকানত পাইছোঁহি বৰ্তমান। এই তেখেতে দোকানৰ মাজতে সোমাই আছে। এই চাওক অকণমান, এইয়া দেখিছে পইচা হিচাপ কৰি আছে। কালি কিমান বিক্ৰী হ'ল এই কথা আপোনালোকক ক'ব দুএষাৰমান। কৈ দিয়ক আপোনাৰ দোকানত কেনেকৈ বিক্ৰী বাৰ্তা কেনেকৈ চলিছে, কি কথা অকণমান সুমুৰিয়াই দিয়ক। আপোনালোকে তেখেতক দোকানী বুলি নাভাবিব, তেখেত এজন উকিল হয়। তেখেত এডভোকেট লখিমপুৰৰ। আপোনালোকে যদি তেখেতৰ লগত কণ্টেক্ট কৰিব বিচাৰে মোৰ ভিডিঅ'টোৰ দ্বাৰাই কণ্টেক্ট কৰিব পাৰিব। আপোনালোকে জাষ্ট কিবা এটা ধৰক ক'ৰ্ডৰ পৰা উলিয়াব লাগে, এফিডেভিট কৰিব লাগে, তেখেতৰ দ্বাৰাই হৈ যাব। আপোনালোকে জাষ্ট তেখেতৰ লগত কণ্টেক্ট কৰিলে হ'ল। তেখেতৰ কণ্টেক্ট নাম্বাৰটো মই দিম যদি আপোনালোকে বিচাৰে। এতিয়া ব'লক আমি চাহ বাগানলৈ যাওঁ। এইয়া গেটত সোমাইছোঁহি, চাহ বাগানৰ গেটত সোমাইছোঁহি। এই যাক মানুহ দেখি আছে, এতিয়া আপোনালোকক দেখুৱাম। এইজোপা লিচু গছ ফুল ফুলিছে, আৰু 1 মাহ মানৰ পিছত আপোনালোকে দেখিবলৈ পাব যে ইয়াত লমালমে ডাঙৰ ডাঙৰ গুটি লাগি থকা। আৰু চাওক, এইজনী আমাৰ মাম। এতিয়া চাহ বাগানৰ মালিকৰ ঘৰত পাইছোঁহি। এইয়া মালিকনী সোমাই গ'ল লাজতে। এইজনী ওলাই আহিলে। ইনষ্টাগ্ৰামত খুব থাকে। তেখেতৰ আইডিটো দি দিয়া, আপোনাৰ আইডিটো দি দিয়া। পূজা পাৱে মৰাং বোলে। আপোনালোকে ইনষ্টাগ্ৰাম, এইজোপা নাৰিকল গছ আছে, আপোনালোকে যদি খাব বিচাৰে। তাৰপিছত আহি পাই গ'লো, ফাইনেলি পাই গ'লো চাহ বাগান। এতিয়া আপোনালোকে চাহ বাগানৰ বিষয়ে কিছু কথা জানিব। এইখন চাওক, চাহ বাগান। অসংখ্য মানুহ ইয়াত দেখিবলৈ পাইছে। চাহ বাগান আমাৰ নতুনকৈ ষ্টাৰ্ট কৰিছে, যাতে আপোনালোকে আশীৰ্বাদ কৰিব যাতে চাহ বাগানটো আৰু ডেভেলপ হৈ গৈ থাকে। এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে চাহ বাগান। আমি এতিয়া চাহ বাগান মালিকৰ লগত অলপ কথা পাতিম, কেনেকৈ ৰোপণ কৰা হৈছে এইটো। এইখিনি আপোনালোকে দেখিছে। এয়া চাওক, অসংখ্য মানুহ ইয়াত দেখিবলৈ পাইছে। গোটেই পথাৰত মানুহে ভিৰ হৈ আছে। এয়া চাওক, এয়া মালিকনীৰ পৰা আমি অলপ কথা কিছু জানিম। আপুনি বাৰু কৈ দিয়কচোন বাইদেউ, এইটো কেনেকৈ ৰোপণ কৰা হৈছে, কি চিষ্টেমত, কি কথা অলপ এই আমাৰ দৰ্শকক জনাই দিয়কচোন। এইটো বৈজ্ঞানিক পদ্ধতি ৰোৱা হৈছে চাহ খেতি। এয়া তামোল খাইছে, ময়ো তামোল এখন খাই লওঁ। আপোনালোকে যদি খাব বিচাৰে মোৰ নাম্বাৰটো দিয়া আছে ডেছক্ৰিপশ্যনত, আপোনালোকে মোক কল কৰিব তামোল এখন খাবৰ কাৰণে। এয়া বাইদেৱে ক'লে এইটো বৈজ্ঞানিক পদ্ধতি বোলে কৰা হৈছে। আমাৰ ছাৰৰ লগত অলপ কথা পাতিম। ছাৰ, আপুনি কৈ দিয়কচোন কি কেনেকৈ ছিষ্টেমত এইটো কৰা হৈছে, কিমান ডিষ্টেঞ্চত, কি কেনেকৈ? ডিষ্টেঞ্চ হ'ল 3 ফুট আৰু 2.5 ফুট। 3 ফুট আৰু 2.5 ফুট বুলি কৈছে। তাৰপিছত এইটো ক'ৰ পৰা পুলিটো আপুনি অনা? এইটো পুলি তেজপুৰ বিহালী চাহ পুলি। প্ৰস্তুতিটো কেনেকৈ কি চিষ্টেমত কৰা হৈছে? ফাৰ্ষ্ট টাইম ৰাইজক দেখি কৰিছোঁ আৰু ৰাইজে চাহ খেতি কৰি আছে, ময়ো কৰি চাওঁ এবাৰ ফাৰ্ষ্ট কি হয়।
এই আপোনালোকক ক'লে কিছু কথা বহুত অকণমান হ'লেও বহুতো জ্ঞান পাব বুলি আশা কৰিলোঁ। এতিয়া ছাৰে ক'লে এইটো বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা কৰা হৈছে আৰু এইটো তেজপুৰ ক'ৰ পৰা অনা হৈছিল কৈছে? বিহালীৰ পৰা অনা হৈছে। যদি আপোনালোকেও এনে কাম কৰিব বিচাৰে তেতিয়া কণ্টেক্ট নাম্বাৰটো ইয়াতে দিয়া আছে ডেছক্ৰিপশ্যনত, আপোনালোকে কল কৰিব পাৰিব। এয়া চাওক কেনেকৈ ৰোপণ কৰা আছে। ফাৰ্ষ্টে গাঁত খান্দি লৈছে, তাৰপিছত এয়া পটাছ দিছে, গোবৰ দিছে। এই তেখেতৰ হৈছে ডাঙৰ ল'ৰা এই ছাৰৰ, তেখেতৰ দুই এষাৰ ক'ব বাৰু। এতিয়া ছাৰ দাদা কৈ দিয়কচোন এইটোৰ বিষয়ে, আপুনি কেনেকুৱা ষ্ট্ৰাগল কৰিছে, কিমানখিনি পৰ্যায়ত পাইছেহি এতিয়া? ৰোৱা পূজাত পাই আছে। অঁ, কি পূজাত পাব এতিয়া? বৰ্তমান ৰোপণ কৰা হৈছে ন? তাৰপিছত নিয়নি চিয়নি কিবা কৰিবনে কি, নে এনেকৈ হ'ব? কৈ দিয়ক অকণমান, এইবিলাক পুলিটো উঠাই পিনি কেনেকৈ কি কৰিছে সেইবোৰ চাওক। আপোনালোকে ফুলি দেখিবলৈ পাইছে। এতিয়া আজি ভিডিঅ'টো ইমানেই। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আগলৈকে মাটিৰ কাৰণে এই 5,000 তুলিব। আজি ষ্টাৰ্টিংটো কৰিছে আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।